ভালকৈ পঢ়িবা আকৌ লগ পাম দেই অঁ চ' নমস্কাৰ বন্ধুসকল আজি মই আছোঁ ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিচাত আৰু ইয়াত বিশেষকৈ মই পিংকি কৰ্মকাৰৰ গৃহত আহি উপস্থিত হৈছিলোঁহি আৰু তাতে দুগৰাকী খুব মৰম লগা ভণ্টিক লগ পালোঁ চ' যি দুগৰাকী ভণ্টিক আপোনালোক হয়তো দেখিলে ধৰিব নোৱাৰে যে কোনগৰাকী সৰু কোনগৰাকী ডাঙৰ বা পৃথক নে একে মানে আপোনালোকে বহুত বঢ়িয়া পাব চ' আপোনালোক ভিডিঅ' চাই থাকক আৰু তেখেতসকলক অলপ কথা পাতিম আৰু আপোনালোক দেখাই আছোঁ এয়া আপোনালোক দৰ্শকসকল চাই আছে বন্ধুসকল চাই আছে যে দুইগৰাকী দেখিবলৈ হাইলাখ তো দুইগৰাকী একচুৱেলি টুইনছ হয় ত' আৰু দুইগৰাকী দেখিবলৈ একেই আপোনালোকে যদি চাই দুইগৰাকী দেখিছে আপোনালোকে যি সাজ পোছাকো একেই আপোনালোকে যদি লক্ষ্য কৰে মুখমণ্ডল চাওক মুখমণ্ডলৰ বিশেষ কিন্তু ধৰিব পৰা তেনেধৰণৰ একো বিশেষত্ব নাই যে এইগৰাকী আমুক এইগৰাকী আমুক আৰু 3 নম্বৰত মই আপোনালোক দেখাই দিছোঁ তোমালোকে দুইগৰাকী বাওঁ হাতখন দেখুৱাই দিয়াচোন বাওঁ হাতখন দেখাই দিয়া দাঙি দিলে বাওঁ হাত ইখন ইয়া দেখিলে দুইগৰাকী ছোৱালীৰ হাতত চেম ঘড়ী কিন্তু কালাৰটো অকণ বেলেগ ত' ঠিক আছে হ'ব তো মই প্ৰথমে চিনাকি কৰিছোঁ তোমাৰ নামটো কি আছিলে ময়ূৰী ভূমি ছাৰ তোমাৰ নাম মাধৱী ভূমি চ' চেম অ'কে চ' তুমি কোন ক্লাছত পঢ়া তুমি অ'কে কোন স্কুল চেম অ'কে একেখন বেঞ্চতে বহা নেকি তো কেতিয়াবা এনেকুৱা হৈছে নেকি যে বাইদেউ আহিলে যে ই আজি স্কুল নগ'ল মাধৱী নগ'ল তো ময়ূৰীয়ে মাৰ খালে তেনেকুৱা কেতিয়াবা হৈছে নেকি হৈছে আৰু কেতিয়াবা বহি লৈ পিনে খেলি মেলি লাগে নেকি যে তাৰ বহি তোমাক দিয়ে তোমাৰ বহি তাক দি দিয়ে সদায় লাগে তো এইটো কি বুলি কয় স্কুলত মানে কি হ'ল পুৰা কনফিউজন এটা হৈ থাকে চাগে চ' ঠিক আছে তো লাষ্ট তোমালোকৰ লগত এইখিনি কথা পাতিলোঁ বাৰু আৰু এটামান বস্তু তোমালোকৰ পৰা অলপ জানিব বিচাৰিম যে মই এটা চিটুৱেশ্যন এটা ক'ম সেই চিটুৱেশ্যন তুমি তোমাৰ মতে ক'বা তুমি তোমাৰ মতে ক'বা দেই তো কথাটো কি হ'ল যে তুমি ক'ব লাগে এক্সপ্ৰেশ্যন দি পিনে মই কালি ইমান ডাঙৰ বল এটা দেখিছিলোঁ বলটোৰ ৰং নীলা সেইটো তুমি কোৱাচোন কেনেকৈ ক'বা মই কালি ইমান ডাঙৰ বল এটা দেখিছিলোঁ সেইটো কালাৰ ব্লু আছিলে অ'কে তুমি কোৱাচোন মই কালি এটা ইমান ডাঙৰ বল এটা দেখিছিলোঁ সেইটো বলৰ ৰং নীলা আছিল অ'কে চ' ঠিক আছে তুমি কি ভাল পোৱা ডান্স তুমি ডান্স তাৰপিছত গান কেতিয়াবা শুনা নাই শুনা চ' তুমি কি গান শুনি ভাল পোৱা চবেই শুনি ভাল পাওঁ অ'কে তুমি চবেই শুনি ভাল পাওঁ একেটা গানকে দুইটা শুনা নেকি অঁ চ' ঠিক আছে বাৰু তো এটা এণ্ডত কি ক'ম বুলি ভাবিছিলোঁ যে তুমি ভাল পোৱা তোমাক ভাল লগা মানে যিকোনো এটা বস্তুৰ বিষয়ে তুমি 3টা লাইন কোৱাচোন ডান্স কৰি মোক ভাল লাগে মই ডান্স সদায় কৰোঁ ডান্স কৰিলে মোৰ মাইণ্ড ফ্ৰেছ হয় অ'কে ঠিক আছে তুমি কোৱাচোন ডান্স মই সদায় কৰোঁ ডান্স কৰি মোক ভাল লাগে আৰু ডান্স কৰিলে মোৰ চব খং গুচি যায় বাহ বন্ধুসকল দেখিলে এয়া দুগৰাকী এনেকুৱা মানে কি হ'ল শিশু ধৰিব নোৱাৰি যে পৃথক কোন একচুৱেলি মানে কি হ'ল এহেঁতি দুগৰাকী টুইনছ হয় আৰু খুব মৰম লগা ভতিজী আৰু পিংকীৰ ঘৰত আহিলোঁ আৰু থেংক ইউ পিংকী যে তোমাৰ দ্বাৰা এই ভণ্টি দুগৰাকী বা ভতিজী দুগৰাকী লগ পালোঁ আৰু খুব মৰমীয়াল আৰু দেখিছে মানে কি হ'ল সিহঁতৰ জীৱন যাত্ৰা আৰু খুব মানে এক আমোদজনক আৰু খুব এইটো কি বুলি কয় আপোনাৰ এণ্টাৰটেইনমেণ্ট কাৰণ এগৰাকীৰ কাৰণে ইগৰাকী কেতিয়াবা কথা শুনিব লগা হয় ইগৰাকী বহি কেতিয়াবা ইগৰাকীৰ ওচৰত আহি পৰে ত' এনেকুৱা ধৰণৰ হৈ থাকে আৰু খুব সমিল মিলেৰে দেখিছে আপোনালোকে একদম সুন্দৰভাৱে একেধৰণে একেদৰে বা একেটা বস্তুকে দুইটা লাইক কৰা বা একেটা বস্তুকে দুইটা বিচৰা তেনেকুৱা দুগৰাকী ভণ্টিয়ে সুন্দৰভাৱে আগুৱাই গৈ আছে চ' বৰ বিশেষ সময় নলওঁ চ' পুনৰ লগ পাম কেনেকুৱা লাগিলে ভাল লাগিলে আকৌ আহিম নে নাহিম আহিম ত' ঠিক আছে এতিয়া মোৰ ইয়াত আঙুলি কেইটা আছে কোৱাচোন এতিয়া অঁ ঠিক আছে একচুৱেলি মানে এইটো মই কাউণ্টিংটো এইটো কাৰণে তোমালোক দুইটা এক্সপ্ৰেশ্যনটো চাইছোঁ মানে হাঁহিটো চেম বেলেগ হাঁহি ত' মাক কেতিয়াবা কোৱা নেকি যে হেৰি চোলা আনিলেও আমাক একে আনি দিবা বুলি নিজে চেম আনি দিয়ে ঘড়ীও চেম চব চেম ঠিক আছে তো ঠিক আছে ভালকৈ পঢ়িবা আকৌ লগ পাম দেই অঁ
অ'কে চ' ঠিক আছে বন্ধুসকল এয়া দেখালোঁ চ' বন্ধুসকল এয়া যি দুগৰাকী চেম ভণ্টি আছে চেম ভণ্টি আছে চ' তেখেতসকলৰ মুখৰ পৰা এটা কি শুনাবা গান 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 একেলগে মানে অঁ অ'কে ঠিক আছে চ' বন্ধুসকল আহক এই গীত এটা শুনি লওঁ ঠিক আছে গোৱা 1 2 3 গো हंसता रहता हूँ तुझसे मिलकर क्यों आजकल बदले बदले हैं मेरे तेवर क्यों आजकल आंखें मेरी हर जगह ढूंढे तुझे बेवजह ये मैं हूँ या कोई और है मेरी तरह कैसे हुआ तू इतना जरूरी कैसे हुआ একদম মানে পুৰা মুখস্থ কৰি থৈছিলা নেকি গানটো হা দুইটা গায়ে থাকো গাই থাকা অঁ মানে এইফালৰ পৰা একেটা কাণত আহিছে এইফালৰ পৰা আহিছে চেম হা চ' ঠিক আছে চ' এয়া বন্ধুসকল আপোনালোকে দেখিলে যে দুগৰাকী যি ভণ্টি সেই দুগৰাকী ভণ্টিৰ এক বিশেষ প্ৰতিভা যি প্ৰতিভা আপোনাক দেখালোঁ যি সঁচাকৈ খুব মানে কি ক'ম আৰু ৱৰ্ডলেছ খুব মৰম লগা ভণ্টি দুগৰাকী চ' ভিডিঅ'টো যিমান পাৰে যদি ভাল লাগিলে আগলৈ অলপ ভাগ বতৰা কৰিব আৰু এনেধৰণৰ যি আমাৰ অসমৰে হওক আমাৰ ভাৰতবৰ্ষৰ বিচিত্ৰময় ভাৰতৰ বা বিচিত্ৰময় অসমৰ যি প্ৰতিভা বা যি বিচিত্ৰময় চিত্ৰধাৰা এনেধৰণে আমাৰ সৌন্দৰ্যময় এই প্ৰকৃতিত বুকুত আহে আৰু এনেধৰণে আমি এই প্ৰকৃতিক আমি প্ৰতিটো মুহূৰ্ততে লগ পাই থাকোঁ চ' বৰ বেছি দীঘলীয়া নকৰোঁ ইমানটা সামৰণি মাৰিলোঁ আৰু পুনৰ লগ পাম চ' তেতিয়ালৈকে বাই বাই